হাই ফ্ৰেণ্ডছ, জিকে গুৰু ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আহকচোন আমি কেইটামান নজনা কথা আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ নোবেল বঁটাৰ সম্বন্ধে কিছু কথা। 1 নম্বৰটো কুৱেশ্যন হ'ল যে 2019 বৰ্ষত শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল? শান্তিৰ নোবেল বঁটা লাভ কৰিছিল আবি আহমেদ আলীয়ে। আবি আহমেদ আলীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছে 2019 চনত। তেওঁ আছিল ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী। 2 নম্বৰটো হ'ল যে 2019 বৰ্ষত অৰ্থনৈতিক নোবেল বঁটা কোনে লাভ কৰিছিল? অৰ্থনৈতিক নোবেল বঁটা লাভ কৰিছিল অভিজিত বেনাৰ্জী, তেওঁ ভাৰতবৰ্ষৰ, আৰু মিটচেল স্কিয়েমাৰ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল। মিটচেল স্কিয়েমাৰ। 3 নম্বৰটো হৈছে কি বিষয়ত নোবেল বঁটা প্ৰদান কৰা হয়? কি বিষয়ত নোবেল বঁটা প্ৰদান কৰা হয়? পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, শৰীৰ ৰচনা বিজ্ঞান আৰু চিকিৎসা, সাহিত্য আৰু শান্তি। এইকেইটা বিষয়ত নোবেল বঁটা প্ৰদান কৰা হয়। কিমান চনত এই বঁটা স্থাপন কৰা হৈছিল? 1895 চনত এই বঁটা স্থাপন কৰা হয়। নোবেল বঁটা 1895 চনত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল কোন চহৰত শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়? শান্তিৰ নোবেল বঁটা কোন চহৰত প্ৰদান কৰা হয়? নৰৱে অচল চহৰত শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়। শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়। পোনপ্ৰথমবাৰ এই বঁটা কোন চনত দিয়া হৈছিল? যে নোবেল বঁটা পোনপ্ৰথমবাৰ কিমান চনত দিয়া হৈছিল? 1901 চনত। 1901 চনত এই বঁটা প্ৰদান কৰা হয়। নোবেল বঁটা 1901 চনত প্ৰথম প্ৰদান কৰা হয়। শান্তিৰ নোবেল বঁটাৰ বাহিৰে বাকী নোবেল বঁটাসমূহ কোন ঠাইত প্ৰদান কৰা হয়? যে শান্তিৰ নোবেল বঁটাৰ বাহিৰে বাকী যিসমূহ বঁটা আছে এই বঁটাসমূহ কোন ঠাইত প্ৰদান কৰা হয়? ষ্টকহোম চহৰত। উত্তৰটো হ'ল যে ষ্টকহোম চহৰত। 2019 বৰ্ষত সাহিত্যৰ নোবেল বঁটা বিজয়ীজনৰ নাম কি? সাহিত্যৰ যিজনে নোবেল বঁটা পাইছিল 2019 বৰ্ষত তেওঁৰ নাম কি আছিল? পেটাৰ হেণ্ডকি আছিলে 2019 বৰ্ষত সাহিত্যৰ নোবেল বঁটা বিজয়ী। অৰ্থনৈতিক বিজ্ঞানত 3জনে পাইছিলে। প্ৰথমতে 1 নম্বৰত আমি দুজনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া 9 নম্বৰত আলোচনা কৰিছোঁ আৰু ইজনৰ বিষয়ে। 2019 বৰ্ষত অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা বিজয়ীজনৰ নাম কি? আৰু 3জনে পাইছিলে। অভিজিত বেনাৰ্জী আছিলে, মিটচেল স্কিয়েমাৰ আছিলে, আৰু এজন এষ্টাৰ ডেভ্লো আছিল। এওঁ আছিল ক'ৰ? ফ্ৰান্সৰ আছিলে। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই আছিলে নোবেল বঁটাৰ সম্বন্ধে আলোচনা কৰা বিষয়। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।